হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ মিনি ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি ওলালোঁ ভাওনা চাবৰ কাৰণে। যোৱাকালি চালোঁ ৰাস, আজি আছে ভাওনা। গোটেইকেইজনী ভাওনা চাবৰ কাৰণে ৰেডি হৈ ল'লোঁ। ময়ো ধুনীয়াকৈ তামোল এখন খাই একদম চিধা আহি পালোঁ এয়া পেণ্টাৰ ৰুমত। ইয়াত আহি দেখোঁ যে ভাৱৰীয়াসকলৰ ওলাই হোৱাই নাই, এয়া ওলাইহে আছে। কিছু লোকৰ ওলাই হৈছে, কিছু লোকৰ ওলাই হোৱা নাই। আমাৰ ইয়াত ৰাস ভাওনা দুদিনীয়াই কৰে, আজি লাষ্ট দিন। আজি আহিলোঁ চাবৰ কাৰণে। তাৰপিছত আৰু ভাওনা চোৱা ভিডিঅ' কৰা নহ'ল। নেক্সট দিনাখন আমি টোপনি খতিৰ কেনেকৈ মাৰিলৈ ফালে চাওকচোন। সকলোৱে যিহেতু ৰাস ভাওনা চাই আছোঁ, সকলোৰে টোপনি খতি হৈ আছে। টোপনি খতি কৰিলে জানেই আৰু গাবোৰ কেনেকুৱা লাগি থাকে, এলেং কেলেং। টেঙা অকণ খাই দিলে গাটো ভাল লাগে। সেইবুলি আমি সকলোৱে ৰ'দত বহি জলফাই টেঙা খুন্দি খালোঁ। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই বাই।